নমস্কাৰ লিপিকাছ কিটচেনৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ পাভ মাছৰ এটি ৰেচিপি। সহজতে আৰু কম সময়তে বনাব পৰা পাভ মাছৰ এই ৰেচিপিটো আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন আৰু কেনে পালে মোক জনাবলৈ নাপাহৰিব। আহকচোন তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই মাছকেইটা চাফা কৰি ভালদৰে ধুই লৈছোঁ। এতিয়া মই ইয়াত এচামুচ হালধি দিছোঁ আৰু এচামুচ নিমখ দিছোঁ। নিমখ আৰু হালধি দি মাছকেইটা মই ভালদৰে সানি লৈছোঁ। নিমখ হালধিখিনি সানি লৈ মই আনফালে এখন কেৰাহী পাতি লৈছোঁ আৰু তাতে মই দি দিছোঁ জোখমতে তেল। তেলখিনি গৰম হয় মানে মই এফালে মিক্সাৰ জাৰটোত লৈছোঁ 4-5 ফুটামান নহৰু লৈছোঁ, এডোখৰ আদা সৰু সৰুকৈ কাটি লৈছোঁ আৰু ডাঙৰ চাইজৰ এটা পিঁয়াজ দিছোঁ, এটা ডাঙৰ চাইজৰ বিলাহী দিছোঁ আৰু সৰিয়হ দিছোঁ মই 2 চামুচ। সৰিয়হখিনি মই আগতে তিয়াই ৰাখিছিলোঁ ধুই, আৰু সেই 2 চামুচ সৰিয়হ মই ইয়াৰ লগতে দি দিছোঁ। এইখিনি মই খুব ধুনীয়াকৈ এটা পেষ্ট বনাই ল'লোঁ। এইফালে কেৰাহীত তেল গৰম হৈ গ'ল আৰু লগে লগে মই মাছকেইটা দি দিছোঁ। মাছকেইটা মই একেবাৰতে দিয়া নাই, মই এবাৰত 3টাকৈ দিছোঁ। এতিয়া মাছকেইটা মই ইলুটি সিলুটিকৈ ভাজি লৈছোঁ লুটিয়াই। মাছকেইটা ভজা হৈ গ'ল মোৰ। বাকী থকা মাছকেইটাও মই দি দিছোঁ কেৰাহীতে, এইকেইটাও ফ্ৰাই কৰি লৈছোঁ। এইকেইটাও মোৰ ভজা হৈ গৈছে। এতিয়া একেখন কেৰাহীতে পুনৰ মই অলপ তেল দি লৈছোঁ আৰু তাতে মই দি দিছোঁ 1 চামুচতকৈ কম, আধা চামুচমান দিছোঁ মই মেথি গুটি আৰু আধা চামুচমান দিছোঁ মই কালজিৰা। এতিয়া মই এয়া লাও কাটি লৈছিলোঁ মিহি মিহিকৈ, লাওখিনি মিহি মিহিকৈ কটা লাওখিনি দি দিলোঁ তেলত। অকণমান ভাজি লৈছোঁ। ভাজি লৈ এতিয়া মই ইয়াত দিছোঁ নিমখ। নিমখ আপোনালোকৰ সোৱাদ অনুসৰি দিব। নিমখখিনি দি অকণমান ভাজি লৈছোঁ। এতিয়া মই ইয়াত দিম হালধি, এচামুচ হালধি দিছোঁ। এতিয়া অকণমান সময় ঢাকি ৰাখিছিলোঁ, তাৰপৰা এতিয়া ঢাকোনখন মই খুলি দিছোঁ। খুলি দি অকণমান ভাজি লৈছোঁ। আৰু এতিয়া ইয়াতে মই পিচি ৰখা পেষ্টখিনি দি দিম। পেষ্টখিনি দি পুনৰ অকণমান লৰাই লৈছোঁ ভালকৈ। গেছৰ ফ্লেমটো কমাই লৈছোঁ। কমাই লৈ এতিয়া মই ইয়াত ঢাকনখন মাৰি দিছোঁ অকণমান সিজিবৰ কাৰণে। এইখিনি অলপ ভাজ খাই গৈছে মছলাখিনি, জাতিলাওখিনিও অলপ সিজিছে। পুনৰ অকণমান ঢাকি দিলোঁ। এইখিনি সিজি গৈছে, ধুনীয়াকৈ ভাজ খালে আৰু জাতিলাওখিনিও সিজি গ'ল। এতিয়া মই ইয়াত জোখমতে পানী দিছোঁ।
পানী মই একেবাৰতে দি দিয়া নাই। এতিয়া পানীখিনি মাত্ৰ মই লাওখিনি ভালদৰে সিজিবলৈ আৰু মছলাখিনি সিজিবৰ জোখৰেহে দিছিলোঁ। সেইখিনি মোৰ ভজা হৈ গ'ল। এতিয়া মই ইয়াতে মাছকেইটা দি দিলোঁ। মাছকেইটা দি অকণমান গেছটো কমাই লৈছোঁ। কমাই লৈ এনেকৈ মই মাছকেইটা দি দিওঁ। দিয়াৰ পাছতে ইয়াত এতিয়া মই পানী দি দিম। পানী আপোনালোকৰ পচন্দ অনুসৰি দিব। ইয়াত পানী মই আন্দাজমতেহে দিছোঁ, কোনো জোখমতে দিয়া নাই বাৰু। এতিয়া মই ঢাকন মাৰি আঞ্জাখন উতলিবৰ কাৰণে দিছোঁ। এয়া উতলি গৈছে। এতিয়া মই 2টা কেঁচা জলকীয়া দি দিছোঁ। সেইখিনি মোৰ হৈ গৈছে। আঞ্জাখন উতলি ঘন হৈ আহিলে এতিয়া মই এইখিনি ছাৰ্ভ কৰিম। এয়া মোৰ মাছৰ তৰকাৰীখন হৈ গৈছে। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। কাষত থকা বেল বটনটোও দবাই দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহ পাই থাকে।